মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চেপ্টাৰ 2 তৃতীয় অংশৰ বিষয়ে অলপমান পঢ়িম। ইয়াতে আমি 25টা ৰাজ্যৰ বিষয়ে অলপমান পঢ়িলো আগৰ চেপ্টাৰটোত। এতিয়া আজি আমি মনেৰা ৰাজ্যৰ বিষয়ে পঢ়িম। মনেৰা ৰাজ্য পঢ়িলো, আমি 25টা ৰাজ্যৰ বিষয়ে পঢ়িম। এতিয়া 25টা ৰাজ্যৰ যিবিলাক জীৱ আছে, বিশেষকে সেইবিলাক মাইক্ৰ অৰ্গেনিজমছ হয়, খালী চকুৰে জেনেৰেলি দেখা পোৱা নাযায়, আৰু সেইবিলাক কি হয়, সিংগল সেল ইউকেৰিয়টিক অৰ্গেনিজম হয়, সংকোষ কেন্দ্ৰীয় হয়, আৰু এটা কোষে এটা অৰ্গেনিজম হয় জেনেৰেলি। They are all single cell eukaryotes, primarily aquatic, and cell body contains a well defined nucleus and other membrane bound organelles. ইহত এককোষী আৰু সংকোষ কেন্দ্ৰীয় হয়। সংকোষ কেন্দ্ৰীয় মানে ইউকেৰিয়টিক। প্ৰধানতঃ জলজ জীৱ আৰু কোষদেহত এক সুসংগঠিত কোষকেন্দ্ৰ আৰু আৱৰণযুক্ত অংগসমূহ থাকে। সিহঁতি সাধাৰণতে জলজ হয়, প্ৰধানতঃ মানে পানীত থাকে, আৰু লগতে সিহঁতৰ কোষদেহত কি থাকে, এটা সুসংগঠিত কোষকেন্দ্ৰ থাকে, ডেফিনিট অৰ ডিফাইন্ড নিউক্লিয়াছ থাকে। লগতে আৱৰণযুক্ত অংগ যেনে মাইটকণ্ড্ৰিয়া, ক্লৰোপ্লাষ্ট এইবিলাক থাকিব পাৰে, আৱৰণযুক্ত অংগসমূহ থাকে। তাৰপিছত they reproduce through asexually and sexually, either by cell fusion or by zygote formation. ইহঁতে যৌন আৰু অজনন প্ৰক্ৰিয়াৰে জেনেৰেলি প্ৰজনন কৰে, আৰু তাত কি কৰা হয়, কোষ সংযোজন কৰে, দুটা সেল নিজৰ মাজতে ফিউজন হৈ যায়, মিলি যায়, গলি যায়, সেইটো সেল ফিউজন বা কোষ সংযোজন বুলি কোৱা হয়। আৰু যোজন কোষ হলে শুক্ৰাণুৱে ডিম্বাণুক কি কৰে, ফাৰ্টিলাইজেশ্যন কৰে, নিষেচিত কৰি যোজন কোষ সৃষ্টি কৰে, যোজন কোষ উৎপাদন কৰি প্ৰজনন সম্পন্ন কৰিব পাৰে। এতিয়া কিংডম প্ৰতিষ্ঠা is divided into 5 groups. প্ৰতিষ্ঠা ৰাজ্যক 5টা গোটত ভাগ কৰা হৈছে। তোমালোকৰ কিতাপত দিয়াই আছে, ক্ৰাইচোফাইটছ বা ক্ৰিচোফাইটছ, ডিনোফ্লেজেলেট, ইউগ্লিনইডছ, স্লাইম মোল্ডছ আৰু প্ৰটোজোৱাছ। এতিয়া আমি ক্ৰিচোফাইটছ বিলাকৰ বিষয়ে পঢ়ো। ক্ৰিচোফাইটছ বিলাক কি হয়, they are fresh water or marine living. ফ্ৰেছ ৱাটাৰ মানে নিৰ্মল পানী, আমাৰ যিবিলাক সাধাৰণ পানী আছে, নদী, বিল, পুখুৰী, এইবিলাকৰ পানীবিলাক নিৰ্মল পানী, বা মেৰাইন, সাগৰত থাকিবও পাৰে। এণ্ড ফটোচিন্থেটিক, সালোক সংশ্লেষণকাৰী, সালোক সংশ্লেষণ মানে সিহঁতি সালোক সংশ্লেষণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰিব পাৰে। এণ্ড মাইক্ৰস্কপিক ৱাটাৰ ফ্লোটেবল প্লেংটনছ, আণুবীক্ষণিক পানীত ভাহি থকা প্লৱক। আণুবীক্ষণিক হলে সিহঁতি কেৱল মাইক্ৰস্কোপতহে দেখা পোৱা যায়, অণুবীক্ষণ যন্ত্ৰ, আৰু পানীত ভাহি থকা এক প্ৰকাৰৰ প্লৱক হয়। প্লৱক মানে পানীত ভাহি থকা অণুজীৱ। তাৰপিছত এক্সাম্পল হিচাপে ইয়াতে দিছে ডায়েটম। এইটো ডায়েটমৰ ছবি হয়। ডায়েটমটো কি হয়, ক্ৰিচোফাইটছ হয়। ডায়েটমিচিয়াছ আৰ্থ, ডায়েটমীয় মৃত্তিকা। ডায়েটমীয় মৃত্তিকা কি বস্তু, যে ইন ডায়েটমছ cell walls form two thin overlapping cells. ডায়েটমৰ কোষবেৰ সমূহে দুটা খণ্ডযুক্ত পাতল ফুলাৰ সৃষ্টি কৰে। মানে সিহঁতৰ যিটো কোষবেৰ আছে, ইয়াতে যদি তোমালোকে চোৱা, এইখন যদি কোষবেৰ হয়, সেই কোষবেৰখনে কি কৰিব, দুটা খণ্ডযুক্ত পাতল ফুলাৰ সৃষ্টি কৰিব, which fit together as in a soap box. চাবোনৰ বাকচৰ দৰে ইটো আনটো খণ্ডৰ লগত কি লাগে, আবদ্ধ হৈ থাকে। যেনেকে চাবোনৰ বাকচত দুটা খণ্ড থাকে, ইটো আনটোৰ লগত লগ লগাই দিব পাৰি, ঠিক তেনেকে which fit together as in a soap box and walls are embedded with silica. আৰু কোষবেৰবোৰত কি থাকে, চিলিকাৰ দ্বাৰা গঠিত, কোষবেৰবিলাক চিলিকা থাকে তাতে। Thus the walls are indestructible. আৰু সেইবাবে কি হয়, বৰ দৃঢ় আৰু সহজতে ধ্বংস হৈ নাযায়, চিলিকা থাকে কোষবেৰবিলাকত। And therefore diatoms have left behind a large amount of cell wall deposits in their habitat. সেইবাবে ডায়েটমৰ মৃত্যুৰ পিছত চিলিকাযুক্ত ফুলাবোৰ নিযুত বছৰ ধৰি সমুদ্ৰৰ তলিত জমা হৈ থাকে। আৰু বিশেষকৈ সাগৰত যিবিলাক ডায়েটমছ থাকে, সাগৰীয় ডায়েটম বিলাকে কি কৰে, সিহঁতি য'ত থাকে, যিখিনি ঠাইত সাগৰৰ তলিত থাকিব, তাতে কি কৰিব, সিহঁতৰ চিলিকাবিলাক মানে মৰি গৈ থাকিলে সিহঁতৰ চিলিকাবিলাক ডেপজিট হৈ গৈ থাকিব, কাৰণ চিলিকাবিলাক কেতিয়াও ধ্বংস নহয় সহজতে। গতিকে সিহঁতি কি কৰিব, লাৰ্জ এমাউণ্ট, বহুত যদি ডায়েটমছ থাকে লাখ লাখ, সেইবিলাকে কি কৰিব, চিলিকাবিলাক
তাত deposit হৈ গৈ থাকিব, জমা হৈ গৈ থাকিব in their habitat. And this accumulation over billions of years referred to as diatomaceous earth. এনেকে যদি নিযুত বছৰ ধৰি সাগৰৰ তলিত জমা হৈ গৈ থাকে, তাৰ ফলত এটা মানে ডাঙৰ এখন আৱৰণ সৃষ্টি কৰে, বহুত ডাঠ। এইদৰে সাগৰৰ তলিত সঞ্চিত হোৱা পদাৰ্থৰ গঠনকে কি ক'ব পাৰি, ডায়েটমীয় মৃত্তিকা। এইটো পৰীক্ষাত আহিয়ে থাকে, 1 নম্বৰীয়া বা 2 নম্বৰীয়া কুৱেশ্যন, ইম্পৰ্টেণ্ট হয়। নেক্সট, dinoflagellate. They are mostly marine, biflagellated, photosynthetic and appears as yellow, green, blue, brown or red depending on the main pigments present in their cells. Dinoflagellate সমূহ সাগৰীয় হয়, মেৰাইন হয়, ডিফ্লেজেলা যুক্ত, বাইফ্লেজেলেটেড। এতিয়া ইয়াতে দেখুৱা নাই, কিন্তু কিছুমান ডিনফ্লেজেলেটত কি থাকে, দুডাল ফ্লেজেলা থাকে। এতিয়া এডাল দেখাইছে, দুডাল ফ্লেজেলা থাকে। তাৰপিছত ফটোসিন্থেটিক মানে সালোকসংশ্লেষণকাৰী, and appears as yellow, green, brown, blue or red. সিহঁতি কি কৰিব পাৰে, সিহঁতৰ দেহত কিছুমান বিভিন্ন ৰঞ্জক পদাৰ্থ থাকে, ডিপেণ্ডিং অন দ্য মেইন পিগমেণ্টছ প্ৰেজেণ্ট ইন দিয়াৰ চেলছ। সিহঁতৰ দেহত যিবিলাক ৰঞ্জক পদাৰ্থ থাকে, কালাৰিং ছাবষ্টেন্স কিছুমান থাকে, তাৰ ওপৰত ভিত্তি কৰি সিহঁতি বেলেগ বেলেগ কালাৰ দেখাব পাৰে, যেনে হালধীয়া, মুগা, নীলা বা ৰঙা। এইটো হ'ল এক্সাম্পল কৰ্নিউলেক্স। এতিয়া আহিলো ইউগ্লেনইডছ। দে আৰ ফ্ৰেছ ৱাটাৰ, biflagellated, photosynthetic autotrophs or heterotrophs, and instead of cell wall, a protein-rich layer is present which makes their body flexible called pellicle. এতিয়া এইটো ইউগ্লিনাৰ ছবি হয়। ইয়াতে কি কৈছে, ইহঁতি জেনেৰেলি কি হয়, ইউগ্লিনাটো এটা ইউগ্লিনইডছ হয়, আৰু বেলেগ বেলেগ আছে। ইহঁতি কি হয়, সাগৰীয় হয় জেনেৰেলি, আৰু ডিফ্লেজেলা যুক্ত। এইটো দেখিলে দুডাল ফ্লেজেলা দেখুওৱা হৈছে, এডাল চুটি এডাল দীঘল। সালোকসংশ্লেষণকাৰী, সালোকসংশ্লেষণ মানে ফটোসিন্থেটিক অটোট্ৰপছ। সিহঁতি মানে নিজৰ খাদ্য নিজৰ প্ৰস্তুত কৰিব পাৰে, নাইবা হেটেৰট্ৰপছ পৰপুষ্ট জীৱও হ'ব পাৰে। তাৰ মানে এতিয়া ইহঁতি প্ৰাণীৰ নিচিনাও আচৰণ কৰে, উদ্ভিদৰ নিচিনাও আচৰণ কৰে। সেইকাৰণে ইউগ্লিনাটোক কি বুলি কোৱা হয়, প্ৰাণী আৰু উদ্ভিদৰ মধ্যাৱস্থা বুলি কোৱা হয়। প্ৰাণী বুলিও ক'ব নোৱাৰি, উদ্ভিদ বুলিও ক'ব নোৱাৰি, কাৰণ প্ৰাণী হ'লে তাৰ চলন অংগ আছে, ফ্লেজেলাৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, উদ্ভিদবিলাকেতো নোৱাৰে। কিন্তু আকৌ প্ৰাণীবিলাকে সালোকসংশ্লেষণ কৰিব নোৱাৰে, কিন্তু ইউগ্লিনাই সালোকসংশ্লেষণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। গতিকে দুই ধৰণৰ কেৰেক্টাৰ্ছ আছে, সালোকসংশ্লেষণো কৰিব পাৰে, লগতে অন্য জীৱৰ ওপৰতো আক্ৰমণ কৰি কিনে সিহঁতি তাৰ পৰা পুষ্টি লাভ কৰিব পাৰে। গতিকে সেইকাৰণে সিহঁতক প্লেণ্ট বুলিও কোৱা নহয়, উদ্ভিদ বুলিও কোৱা নহয়। প্লেণ্ট কিংডমতো ৰখা হয় আৰু উদ্ভিদ কিংডমতো ৰখা হয় মানে ইউগ্লিনাটো। তাৰপিছত কি কৈছে, ইহঁতৰ দেহটো কোষবেৰৰ পৰিৱৰ্তে অধিক প্ৰটিনেৰে নিৰ্মিত স্থিতিস্থাপক আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে, যাৰ বাবে ইহঁতৰ দেহটো শিথিল হয় আৰু ইয়াক পেলিকুল বুলি কোৱা হয়। ইহঁতৰ দেহটো কি হয়, বহুত মানে ফ্লেক্সিবল হয়, যিকোনো ঠাইৰ মাজেদি সিহঁতি পাৰ হৈ যাব পাৰে, সংকুচিত প্ৰসাৰণ হৈ যাব পাৰে। কাৰণ কিহৰ কাৰণে, সিহঁতৰ চেল ৱালটো প্ৰটিন ৰিচ লেয়াৰেৰে নিৰ্মিত হয়। প্ৰটিনবিলাক ফ্লেক্সিবল হয়, which makes their body flexible called pellicle. এই যিটো মানে প্ৰটিন লেয়াৰ সিহঁতৰ, সেই প্ৰটিন লেয়াৰটোক, চেল ৱালটোক, প্ৰটিন লেয়াৰটোক কি বুলি কোৱা হয়, পেলিকুল বুলি কোৱা হয়। এক্সাম্পল ইউগ্লিনা। তাৰপিছত আহিলো স্লাইম মোল্ডছ বা শ্লেষ্মভেকুৰ। স্লাইম মানে হ'ল তোমাৰ বিজলুৱা যিবিলাক আছে, শ্লেষ্মা মানে তোমাৰ বিজলুৱা ছাবষ্টেন্স, শ্লেষ্মা বুলি কোৱা হয়। দে আৰ চেপ্ৰফাইটিক প্ৰটিষ্ট। চেপ্ৰফাইটিক মানে হ'ল মৃতজীৱী, যি মৃত জীৱদেহৰ ওপৰত মানে কি কৰিব পাৰে, পুষ্টি লাভ কৰি জীয়াই থাকিব পাৰে, সেইকাৰণে মৃতজীৱী। Saprophytic protist, and their body moves along decaying twigs and leaves engulfing organic material. ইহঁতে কি কৰে, ইহঁতৰ দেহটোৱে পচা ডাল আৰু পাত আদিত থকা জৈৱিক দ্ৰব্যসমূহ ভক্ষণ কৰি আগবাঢ়ি থাকে। এতিয়া জেনেৰেলি তোমালোকে পচা কাঠত দেখা পাবা, বা পচা মানে মাটিত দেখা পাবা, য'ত মানে কি পাত ডাল পচি থাকে, সেইবিলাক পচিলে কি হয়, তাৰ পৰা অৰ্গেনিক মেটাৰ সৃষ্টি, অৰ্গেনিক ছাবষ্টেন্স কিছুমান পোৱা যায়। সেইবিলাক সিহঁতি গ্ৰহণ কৰি কেনে মানে বাঢ়ি গৈ থাকে, স্লাইম মোল্ডছ বিলাকে, শ্লেষ্মভেকুৰ বিলাকে। Under suitable conditions, they form an aggregation which may grow and spread over several feet called plasmodium. মানে বহুত ওখলৈকে মানে সিহঁতি বাঢ়িব পাৰে, মানে বহলিব পাৰে, আৰু বহুত ফুটলৈকে বহলি যাব পাৰে। উপযুক্ত পৰিৱেশ যদি পায়, বহুত সিহঁতি অৰ্গেনিক ছাবষ্টেন্স যদি পায়, উপযুক্ত পৰিৱেশত সিহঁতি একগোট হৈ বৃদ্ধি আৰু কেইবা ফুটলৈ বিস্তাৰিত হ'ব পাৰে, তেতিয়া ইহঁতক প্লাজমডিয়াম বুলি কোৱা হয়। বহুত যদি
আমাৰ স্লাইম মোল্ডৰ গোট পোৱা যায় তেনেহ'লে একেলগে সিহঁতক প্লাজমোডিয়াম বুলি কোৱা হয় এইটো হ'ল মানে উপযুক্ত পৰিৱেশ ডিউৰিং আনফেভৰেবল কণ্ডিশ্যন যেতিয়া মানে প্ৰতিকূল পৰিস্থিতি হয় সিহঁতৰ খাদ্যৰ অভাৱ হয় বা অন্য আক্ৰমণ কৰে জীৱই প্লাজমোডিয়াম ডিফাৰেঞ্চিয়েট টু ফৰ্ম ইনটু স্প'ৰ্ছ এণ্ড কেন ছাৰ্ভাইভ ফৰ মেনি ইয়াৰ যেতিয়া মানে এডভাৰ্ছ কণ্ডিশ্যন আহে প্ৰতিকূল পৰিস্থিতি তাৰ খাদ্যৰ অভাৱ হয় বা তাৰ মানে বেলেগ জীৱই আক্ৰমণ কৰে তেতিয়া সিহঁতে কি কৰে ৰেণুলৈ পৰিৱৰ্তিত হয় ৰেণুলৈ পৰিৱৰ্তিত হ'লে বতাহত উৰি যায় বেলেগ ঠাইত সিহঁতি বহুত বছৰলৈ জীয়াই থাকিব পাৰে আৰু ৰেণুলৈ পৰিৱৰ্তিত হ'লে সিহঁতৰ ভিতৰত মানে চেলটোৰ ভিতৰত কোনো মানে ইনফেকশ্যন নহয় সিহঁতি মানে স্প'ৰ ফৰ্মেশ্যন কৰি ৰাখে তাৰপিছত প্ৰট'জোৱা এইটো লাষ্ট প্ৰটিষ্ট হয় প্ৰট'জোৱাবিলাক বহুত মানে বেছিকৈ চবতকৈ প্ৰট'জোৱাই পোৱা যায় প্ৰটিষ্টবিলাকৰ ভিতৰত দে আৰ হেটেৰট্ৰফিক প্ৰিমিটিভ ৰিলেটিভছ অফ এনিমেলছ এণ্ড লাইভ এজ প্ৰিডেটৰ্ছ অৰ পেৰাচাইটছ ইহঁতে পৰপুষ্ট হয় হেটেৰট্ৰফিক মানে পৰপুষ্ট যি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি খাই পুষ্টি লাভ কৰে এণ্ড প্ৰিমিটিভ ৰিলেটিভছ অফ এনিমেলছ ইম্পৰ্টেণ্ট হয় প্ৰট'জোৱাবিলাক কি হয় একদম আদিম প্ৰাণী বুলি ক'ব পাৰি প্ৰথম প্ৰাণী হ'ল প্ৰট'জোৱা অসমীয়াত সেইকাৰণে আদ্য প্ৰাণী বুলিও কোৱা হয় প্ৰট'জোৱাবিলাকক আদ্য প্ৰাণী আদিম প্ৰাণী আৰু ইহঁতে পৰভক্ষী বা পৰজীৱী হিচাপে কাম কৰে পৰভক্ষী মানে বেলেগ জীৱক ডাইৰেক্ট ভক্ষণ কৰে বা পৰজীৱী মানে বেলেগ জীৱৰ দেহত মানে বাস কৰি কেনে তাৰ পৰা পুষ্টি লাভ কৰে তো আইদাৰ প্ৰিডেটৰ্ছ পৰভক্ষী নহ'লে পেৰাচাইট বা পৰজীৱী হিচাপে কাম কৰে দে আৰ ডিভাইডেড ইনটু 4 মেজৰ গ্ৰুপ সিহঁতক 5টা ভাগত ভাগ কৰা হৈছে মানে একচুৱেলি এইটো মুভমেণ্টৰ ওপৰত ভাগ কৰা হৈছে মুভমেণ্ট বা তাৰ বডি ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি এমিবইড প্ৰট'জোৱা এমিবিঅ' প্ৰট'জোৱা উদাহৰণ হ'ল এমিবাবিলাকে সাধাৰণতে সিহঁতৰ কিছুমান কুটপদ থাকে এইটো চিউডোপডিয়া শব্দটো দেখিছেনে এইবিলাক যিবিলাক অংগ ওলাই আহিছে এইবিলাকক কুটপদ বা চিউডোপডিয়া বুলি কোৱা হয় এইবিলাকৰ জৰিয়তে সিহঁতে কি কৰে যিকোনো ঠাইত আগবাঢ়ি যাব পাৰে আৰু তাৰ জৰিয়তে খাদ্য গ্ৰহণ কৰিব পাৰে গতিকে এইবিলাক হ'ল এমিবিঅ' প্ৰট'জোৱা উদাহৰণ এমিবা এণ্টামিবা আছে এণ্টামিবা হিষ্টলাইটিকা তাৰপিছত ফ্লেজেলেটেড প্ৰট'জোৱান্স বা ফ্লেজেলাযুক্ত প্ৰট'জোৱা ফ্লেজেলা যিবিলাক থাকে এতিয়া ট্ৰিপানোচোমা হ'ল এক প্ৰকাৰৰ ফ্লেজেলেটেড প্ৰট'জোৱা এইডাল ফ্লেজেলাম হ'ল ছিংগুলাৰ ফৰ্ম চিলিয়েটেড প্ৰট'জোৱা চিলিয়াযুক্ত প্ৰট'জোৱা তাৰমানে চিলিয়া মানে হ'ল একদম সৰু সৰু মানে নোমৰ নিচিনা কিছুমান অংগ থাকে ফ্লেজেলাবিলাক বহুত দীঘল হয় আৰু চিলিয়াবিলাক সৰু সৰু হয় এতিয়া দেখিবলৈকে দেখা নোপোৱা বহুত এনেকৈ চিলিয়া থাকিব পেৰামেচিয়ামৰ ক্ষেত্ৰত পেৰামেচিয়ামটো হ'ল এক প্ৰকাৰৰ চিলিয়াযুক্ত প্ৰট'জোৱা আৰু এইটো আমাৰ চেণ্ডেলৰ যিটো পাতা বা জোতাৰ পাতাৰ নিচিনা দেখি এনেকুৱা পতাখনৰ নিচিনা তাৰপিছত স্প'ৰজোৱাবিলাকে জেনেৰেলি স্প'ৰ ফৰ্মেশ্যন কৰে বিশেষকৈ আৰু সিহঁতি পেৰাচাইটিক হয় পেৰাচাইটিক মানে পৰজীৱী হিচাপে বাস কৰে এতিয়া আমাৰ প্লাজমোডিয়াম ভাইভেক্স প্লাজমোডিয়াম ফেলচিপেৰাম এইবিলাক হ'ল আমাৰ পৰজীৱী প্ৰট'জোৱাৰ উদাহৰণ আদ্যপ্ৰাণীৰ উদাহৰণ এতিয়া এটা প্লাজমোডিয়াম দেখাইছে প্লাজমোডিয়ামৰ বেলেগ বেলেগ স্পেচি আছে আৰু প্লাজমোডিয়ামে কি কৰে জেনেৰেলি আমাৰ মানুহৰ দেহত মেলেৰিয়া বেমাৰৰ সৃষ্টি কৰে মেলেৰিয়েল পেৰাচাইট বুলিও কোৱা হয় অসমীয়াত মেলেৰিয়া পৰজীৱী বুলিও কোৱা হয় গতিকে এইখিনি হ'ল তোমাৰ প্ৰতিষ্ঠা ৰাজ্য আজি শেষ কৰিলোঁ থেংক ইউ ইফ ইউ হেভ এনি ডাউট অৰ কুৱেশ্যন ইউ কেন আস্ক মি ইন ইনবক্স থেংক ইউ